নমস্কাৰ মই ৰক্তিম দাস লগইন চেনেললৈ তোমালোকক স্বাগতম জনাইছো যদি তোমালোকে গুৱাহাটীত বসবাস কৰা তেতিয়াহলে তোমালোকে এই নিউজটো মই যেটো নিউজ তোমালোকক কম এই নিউজটো শুনি তোমালোকে খুবেই আনন্দিত হ'বা কিয়নো গুৱাহাটী সিটিত আৰম্ভ কৰিবলৈ গৈ আছে মেট্ৰো লাইট হয় মেট্ৰো ৰেল নহয় মেট্ৰো ৰেল সাধাৰণতে দিল্লী মুম্বাইত যিবোৰ আছে সেইবোৰ হৈছে মেট্ৰো ৰেল আৰু গুৱাহাটীত মেট্ৰো ৰেল নহয় মেট্ৰো লাইট স্থাপন কৰিবলৈ গৈ আছে আৰু মেট্ৰো লাইট কেনেকুৱা হ'ব মই তোমালোকক ইয়াত দি দিছো মেট্ৰো ৰেল নহয় মেট্ৰো লাইট আৰু ৰাইটস নামৰ প্ৰতিষ্ঠানক এই মেট্ৰো লাইট সমূহ নিৰ্মাণ কৰিবলৈ দায়িত্ব দিয়া হৈছে 30 অক্টোবৰ বুধবাৰে গুৱাহাটীৰ উন্নয়ন বিভাগৰ সৈতে RITES মানে ৰেল টেকনিক্যাল এণ্ড ইকনমিক সাৰ্ভিসে এখন বৈঠক কৰে আৰু এই বৈঠকখনত উপস্থিত থাকে বিভাগীয় মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া গতিকে তেও কি কয় এই বৈঠকখনত তোমালোকে এই ক্লিপটো চোৱা তাৰ পিছত মই ভিডিওটো আগবাঢ়ি আছো আমাৰ বহুতৰে মনত এটা উৎকণ্ঠা আছিল যে গুৱাহাটীৰ যিটো মাছ ৰেপিড ট্ৰান্সপোৰ্ট সিস্টেম আমি সাধাৰণতে আমি মেট্ৰো বুলি কৈছিলোঁ এই যিটো এটা 2015 চনত এইটো আৰম্ভ হৈছিলে চিন্তা চৰ্চা হৈছিলে সেইটো সম্পৰ্কে চৰকাৰে কি কৰিলে আজি গোটেই কামখিনি আমি ভাৰত চৰকাৰৰ RITES ৰাইটস বুলি যিটো সংস্থা আছে এই সংস্থাটো ভাৰতবৰ্ষৰ ভিতৰত একমাত্ৰ সংস্থা যোনে এনেকুৱা ধৰণৰ বিভিন্ন প্ৰকল্প বিভিন্ন চহৰত কৰিছে আপোনালোকে শুনিলে অলপতে তেওঁলোকে প্ৰেজেন্টেশ্যন দি আছিলে এই সংক্ৰান্তত তেখেতসকলে পোনপ্ৰথমে গুৱাহাটীৰ বাবে আমাৰ কেনেকুৱা ধৰণৰ প্ৰয়োজন হ'ব সেই সম্পৰ্কে তেখেতসকলে এটা বিস্তৃত চৰ্চা কৰিছে ষ্টাডি কৰিছে আৰু সেই ষ্টাডিৰ ওপৰত তেখেতসকলে কেনেকুৱা ধৰণৰ কোনটো ৰুট হ'ব কেনেকৈ হ'ব গোটেইখিনি ডিটেইলছ তেখেতসকলে আমাক জমা দিছে ভাৰত চৰকাৰে যিহেতু ভাৰতবৰ্ষৰ বিভিন্ন এনেকুৱা চহৰে এই মেট্ৰো ৰেলৰ কাৰণে গৈ আছে গতিকে এই ক্ষেত্ৰত এটা মেট্ৰো ৰেল পলিচি কৰা হৈছে 2017 চনত আৰু 2017 চনত যি মেট্ৰো ৰেল পলিচি কৰা হ'ল সেই পলিচিত তেখেতসকলে পেৰামিটাৰ্ছ ধৰি দিছে যে এখন চহৰে যদি এনেকুৱা মেট্ৰো চিষ্টেম এটালৈ যাব খোজে তেতিয়াহ'লে এইখিনি তেখেতসকলে ফ'ল' কৰিব লাগিব আৰু প্ৰাৰম্ভিক যিটো চিন্তা আছিলে প্ৰাৰম্ভিক যিটো চৰ্চা আছিলে সেইটো আছিল মেট্ৰো ৰেলৰ কাৰণে পৰৱৰ্তী সময়ত এটা নতুন কনচেপ্ট আহিছে মেট্ৰো লাইট কিয়নো ইয়াত যিটো খৰচ ইয়াৰ লগত জড়িত হ'লে এইটো খুব বেছি হৈ আছে গতিকে অতি শীঘ্ৰে আৰম্ভ হ'ব গুৱাহাটীত মেট্ৰো লাইট প্ৰকল্প গতিকে মেট্ৰো লাইট প্ৰকল্প গুৱাহাটীত আৰম্ভ কৰাৰ মূল কাৰণ হৈছে যে ট্ৰাফিক গুৱাহাটীত যিবোৰ যেনেকুৱা ধৰণৰ ট্ৰাফিক হৈ আছে সেই ট্ৰাফিকটো ৰুট কৰাৰ কাৰণে গুৱাহাটীত মেট্ৰো লাইট আৰম্ভ কৰিব গতিকে মই তোমালোকক এটা প্ৰশ্ন সুধো যে গুৱাহাটীত মেট্ৰো লাইট আৰম্ভ কৰাৰ ফলত কি লাভ হ'ব বা কেনে ধৰণৰ সুবিধা হ'ব তোমালোকে কমেন্ট কৰি তলত জনোৱা আৰু এই ভিডিওটো ভাল লাগিলে তোমালোকে লাইক কৰা আৰু শেয়াৰ কৰা যাতে সকলোৱে গম পায় যে গুৱাহাটীত মেট্ৰো লাইট আৰম্ভ কৰিবলৈ গৈ আছে আৰু তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা কাৰণ মই ৰেগুলাৰ নতুন ইনফৰমেশ্যন ভিডিও এই চেনেলটোত আপলোড কৰি থাকো নমস্কাৰ